Hey guys, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা খুব ধুনীয়া ঘৰতে পাব পৰা বস্তুৰে এটা ফেচিয়েল কিট বনাব ওলাইছোঁ, যিটো ব্যৱহাৰ কৰি আপোনালোকে আপোনালোকৰ স্কিনত এটা খুব ধুনীয়া গ্লো আনিব পাৰে। এতিয়া চাওক, মই প্ৰথমতে লৈছোঁ আপোনাৰ এটা কাজু বাদাম মিক্সাৰত বটি লৈছোঁ, তাৰপিছত হালধি, এতিয়া কফি লৈছোঁ, এয়া কফি পেকেট আপোনালোকে 10 টকাতে কিনিব পাৰে, ঘৰতে পাব পাৰে, যিটো সকলোৰে ঘৰত থাকেই। আৰু ইয়াত 1 চামুচ লৈছোঁ আৰু অকণমান দিব লাগিব, এয়া দি ল'লোঁ। তাৰপিছত চেনিও দিছোঁ মই ইয়াতে, আৰু নেমু টেঙাটো এতিয়া গৰমৰ দিন সকলোৰে ঘৰতে পায়, গতিকে নেমু টেঙাও দিব পাৰে। আপোনালোকে গোল নেমু ল'ব পাৰে, সেইটো আপোনালোকৰ নিজৰ ইচ্ছা। মই ইয়াতে কাজি নেমু লৈছোঁ, এনেকৈ ৰসটো উলিয়াই দিব লাগিব। দিলে আমি মিক্সাৰখিনি ধুনীয়াকৈ চামুচেৰে গুলি ল'ম। এতিয়া আমি মিক্সাৰখিনি চামুচেৰে ধুনীয়াকৈ গুলি লৈ তাৰপিছত আমি ইয়াতে অকণমান পানীও এড কৰিব পাৰে, কিছুমানে হয়তো গাখীৰো দিব পাৰে, গোলাপ জলো দিব পাৰে, সেইটো আপোনালোকৰ নিজৰ ইচ্ছা। মই ইয়াতে নেমু টেঙাৰ ৰস দিছোঁ, আৰু নেমু টেঙাৰ ৰস দিলে আমাৰ যিবিলাক স্কিনত লেতেৰা থাকে সেইবিলাক ওলাই যায়। আৰু মই নাৰিকল তেল দিছোঁ, আপোনালোকৰ ঘৰত যি নাৰিকল তেল থাকে সেইটো নাৰিকল তেলৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই মিশ্ৰণখিনি ধুনীয়াকৈ পেষ্টটো বনাই ল'ম। যদি আপোনালোকৰ পেষ্টটো অলপ ডাঠ হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে ভিটামিন ই কেপচুলো দিব পাৰে, সেইটো আপোনালোকৰ নিজৰ ইচ্ছা। যি থাকে আৰু ঘৰতে আপোনালোকৰ কোনো অপশ্যনেল নাই আৰু এইটো দিব নোৱাৰি সেইটো দিব নোৱাৰি বুলি, বা আপোনালোকে ইচ্ছা আৰু যি দিব পাৰে। দি লৈ পেষ্টখিনি এনেকৈ ধুনীয়াকৈ পাতল কৰি ল'ব, লৈ কাৰণে আপোনালোকৰ স্কিনত ব্যৱহাৰ কৰিব পাৰে। এইটো এটা সঁচাকৈ খুব ধুনীয়া, আৰু ইমান কম খৰচতে আমাৰ কেতিয়াবা এনেকুৱা হৈ যায়, হঠাৎ কেতিয়াবা আমি ক'ৰবাত যাব লাগে, বিয়া পাৰ্টি বাৰ্থডে, তেনেকুৱা টাইমত আমাৰ ফেচিয়েল কৰিব সময় নহয়, গতিকে আমি ঘৰতে এনেকুৱা ৰেমেডিবিলাক তৈয়াৰ কৰি কেনে 5-10 মিনিট আমাৰ প্ৰয়োজন হয়, 5-10 মিনিটতে আমি এনেকুৱা ঘৰতে থকা আৰু বস্তুবিলাক আমি কৰিব পাৰোঁ, ব্যৱহাৰ কৰি কাৰণে এটা ধুনীয়া স্কিন ল'ব পাৰোঁ। এয়া মই এতিয়া লৈছোঁ মুখত এডজাৰ্ভ কৰিবৰ কাৰণে, এয়াখিনি মই গুলি ল'লোঁ, হৈ গ'ল। এতিয়া মই মুখত লগাই ল'ম, এয়া চাব, আপোনালোকে চাই থাকিব। এয়া প্ৰথমতে মুখখন ধুই আহিব আপোনালোকে পানীৰে, ঠাণ্ডা পানীৰে ৱাছ কৰি আহি কাৰণে এনেকৈ মুখত লগাই ল'ব। লৈ কাৰণে তাৰপিছত আমি অকণমান টাইম এনেকৈ মাছাজ কৰিব লাগিব। আৰু চাব আপোনালোকৰ স্কিনটো, যিবিলাকৰ স্কিনটো ড্ৰাই হয় তেওঁলোকে খুব লাহে লাহে স্কিনটো মাছাজ কৰিব, যিহেতু ড্ৰাই স্কিন হয়। মাছাজটো লাহে লাহে কৰিলে আমাৰ, আৰু মাছাজটো বহুত লাহে লাহে কৰিলে আমাৰ কি হয়, স্কিনটো মানে আমাৰ যিবিলাক স্কিনৰ তেজটো চলাচল হৈ থাকে, সেইটো তেজটো চলাচল হ'লে আমাৰ স্কিনটো গ্ল' কৰে। লগতে পিম্পলছ, ৰিংকলছ এইবিলাকৰ কাৰণেও খুব ভাল মাছাজ ফেচিয়েল কৰি থকাটো, কিন্তু ঘৰুৱা বস্তুৰে কৰিলে বেছি ভাল, যিহেতু পাৰ্লাৰৰ বস্তুবিলাকত কেমিকেল থাকে, সেইকাৰণে এনেকুৱা ঘৰতে ৰেমেডি বনাই কেনে ঘৰতে কৰিব পাৰে। এয়া এতিয়া দেখিছে আপোনালোকে, মই এনেকৈ লগাই লৈছোঁ। এতিয়া মই এইখিনি মাছাজ কৰিম, চাই থাকিব ভিডিঅ'টো, আৰু প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকলৈ ইমান কষ্ট কৰি এনেকুৱা এটা ভিডিঅ' বনাই আপোনালোকৰ এটা ভাল স্কিন পাব পাৰে যাতে, তাৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ। দেখিছে, মই আৰু এটা কাম কৰিব পাৰে, আপোনালোকে যেতিয়া এই বস্তুখিনি লগাই থাকোঁতে অলপ বাতিতকৈ আপোনালোকে ঠাণ্ডা পানী লৈ ল'ব, লৈ কাৰণে আপোনালোকে ফ্ৰিজৰো পানী ল'ব পাৰে, ফ্ৰিজৰ পানী ল'লে বেছি ভাল। ঠাণ্ডা পানী লৈ কাৰণে এনেকৈ পানীখিনিৰে ঘঁহি ঘঁহি ধুনীয়াকৈ মাছাজ কৰি থাকিব, খুব লাহে লাহে মাছাজ কৰিব। মই কৈছোঁৱে, যিসকলৰ স্কিন ড্ৰাই হয় তেওঁলোকে একদম লাহে লাহে মাছাজ কৰিব, কাৰণ ড্ৰাই স্কিনটো আমাৰ খুব এটা মানে ভয় হয়, কাৰণ পটককৈ কিবা হ'ব পাৰে বুলি, সেইকাৰণে মাছাজটো এনেও ড্ৰাই বুলি কথা নাই, অইলি স্কিনতো আমি মাছাজটো লাহে লাহে কৰিব লাগে, যিহেতু মাছাজটো লাহে লাহে কৰিলে আমাৰ স্কিনটো লাহে লাহে মানে কি ভিতৰৰ পৰা এটা ধুনীয়া গ্ল' দিব চেষ্টা কৰে। এয়া ধুনীয়াকৈ দেখিছে, মই একদম ধুনীয়াকৈ এনেকৈ মাছাজ কৰি লৈছোঁ। এতিয়া মাছাজ কৰি থাকোঁতে আপোনালোকে এইটোও লক্ষ্য কৰিব লাগিব যে স্কিনটো শুকাই যায় নেকি, আমাৰ যিটো ঘৰুৱা ৰেমেডিটো বনাইছিল সেইটো শুকাই যায় নেকি চাব। যদি শুকাই যায় তেতিয়াহ'লে আপোনালোকে অকণমান তাতে পানী এড কৰি আপোনালোকে পানী দি দি এনেকৈ মাছাজ কৰিব। আৰু মাছাজ কৰোঁতে মানে আপোনাৰ স্কিনটো লৰচৰ বেছি কৰি থাকিব নালাগে, যিহেতু মাছাজটো অলপমান আমাৰ ভালকৈ কৰিলে ভাল হয়, বেছি লৰচৰ কৰি থাকিলে স্কিনটো বেয়া হৈ যাব পাৰে, সেইকাৰণে লাহে লাহে কৰি থাকিব। এইবিলাকত আমাৰ থুতুৰিটোত এনেকৈ দিলে মানে আমাৰ যিবিলাক লেতেৰা লাগি থাকে এইবোৰ চাফা হৈ যায়। এতিয়া এনেকৈও দিব পাৰে আপোনালোকৰ গালবিলাক, আৰু যিবিলাকৰ বয়স হৈছে বিশেষকৈ তেওঁলোকে এইটো ফেচিয়েল কৰিব পাৰে, কাৰণ বয়সৰ লগত এই ফেচিয়েলটোৰ বহুত মানে কি হয়, আপোনালোকে বয়স হ'লে ফেচিয়েলটো বেছিকৈ কৰিব পাৰে, কাৰণ আমাৰ আজিকালি দেখিছে সকলোৰে স্কিনত ৰিংকলছ পৰে, তাৰপিছত ক'লা চৰম পৰে, পিম্পলছ, এইবোৰৰ কাৰণে আপোনালোকৰ স্কিনবিলাক আমাৰ কি হয়, বহুত বেয়া হৈ যায়। খাদ্য খানাৰ অভাৱতো আমাৰ আজিকালি স্কিনবিলাক বহুত বেয়া হয়, সেইকাৰণে এনেকুৱা ঘৰতে পোৱা বস্তুবিলাকেদি আপোনালোকে এই ফেচিয়েলটো আপোনালোকে সপ্তাহতো কৰিব পাৰে, বা আপোনালোকে 15 দিনৰ মূৰে মূৰেও কৰিব পাৰে, সেইটো আপোনালোকৰ নিজৰ ইচ্ছা। সপ্তাহত কৰিলে আপোনালোকৰ বহুত ভাল, কাৰণ সপ্তাহত কৰিলে আপোনালোকৰ স্কিনটো আমাৰ কি হয়,
মানে ভাল হৈ থাকে, স্কিনটো টাইট হ'ব, মানে আমাৰ স্কিনটো টাইট হয়, লগতে আপোনাৰ স্কিনৰ যিবিলাক লেতেৰাবিলাক থাকে সেইবিলাক ওলাই থাকে এনেকৈ আৰু। সেই গাইজ, এতিয়া মই মুখখন ধুই আহিলোঁ ঠাণ্ডা পানীৰে। আপোনালোকে ফ্ৰিজিং পানীৰেও ধুব পাৰে, এইটো আপোনালোকৰ নিজৰ ইচ্ছা। মই ঠাণ্ডা পানীৰে ধুই আনিলোঁ। মুখখন দেখিছেনে কিমান ধুনীয়া গ্ল' কৰিছে, এই চাওক। একদম নৰ্মেল কেমেৰাত কৰিছোঁ, কোনো এডিট কৰা নাই। এই চাওক, মই ধুই আহি কেনে অলপ মইশ্চাৰাইজাৰ ক্ৰীম সানিছোঁ। আপোনালোকে যিকোনো মইশ্চাৰাইজাৰ সানিব পাৰে, আপোনালোকে যি মইশ্চাৰাইজাৰ ইউজ কৰে। মই মইশ্চাৰাইজাৰ সানি লৈছোঁ, সানাৰ পিছত এয়া মুখখন দেখিছে কিমান ধুনীয়া চাফা হৈছে। থেংক ইউ।